নমস্কাৰ বন্ধুসকল, মোৰ নাম হ'ল ৰাজ আৰু আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেল টেকনিকেল ৰাজলৈ। বন্ধুসকল, আপোনালোকে জানেনে মোবাইল ফোনৰ বেটাৰীত লিখা থকা mAh মানে কি? যদি নাজানে ভিডিঅ'টো সম্পূৰ্ণ চাওক আৰু জানক 4000 mAh কিমান দেৰিলৈকে চলে। তেনে বলক বন্ধুসকল, আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, mAhৰ সম্পূৰ্ণ নাম হৈছে মিলি এম্পিয়াৰ আৱাৰ। ঠিক আছে বন্ধুসকল, এতিয়া মই আপোনালোকক ক'ম যে কেনেকৈ আপোনালোকে গম পাব আপোনালোকৰ বেটাৰী কিমান দেৰিলৈকে চলিব। ঠিক আছে বন্ধুসকল, চাবলৈ গ'লে 1 এম্পিয়াৰ আৱাৰত 1000 mAhৰ ক্ষমতা থাকে। ঠিক আছে বন্ধুসকল, যদি আপোনাৰ মোবাইলৰ বেটাৰী 4000 mAhৰ হয় তেন্তে আপোনাৰ মোবাইল 1 ঘণ্টাত 500 mAh খাব। তেন্তে আপোনাৰ মোবাইলটো 8 ঘণ্টালৈকে চলি থাকিব। ঠিক আছে বন্ধুসকল, এতিয়া আপোনালোকে গম পালে mAh মানে কি। ঠিক আছে বন্ধুসকল, আজিলৈ ভিডিঅ'টো ইমানখিনি আছিল। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি ভাল পায় লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।